নমস্কাৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2022 বৰ্ষত মেট্ৰিকৰ ফাইনেল পৰীক্ষা দিব সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে জিঅ'গ্ৰাফি অৰ্থাৎ ভূগোলৰ যিটো প্ৰথম অধ্যায় অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ ইয়াৰ কিছুমান ভেৰি ইম্পৰ্টেণ্ট শৰ্ট কুৱেশ্যন বিষয়ে আলোচনা কৰিম গতিকে ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো মনোযোগেৰে চাই যাবা প্ৰথম প্ৰশ্নটোত কৈছে ইউনেস্কোৰ প্ৰথম সঞ্চালক প্ৰধান কোন আছিল ইয়াৰ উত্তৰটো হ'ব ইউনেস্কোৰ প্ৰথম সঞ্চালক প্ৰধান আছিল জুলিয়ান হাক্সকল আছিল নেক্সট প্ৰশ্নটোত কৈছে বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ উত্তৰটো হ'ব বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে পালন কৰা হয় ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ইয়াত কৈছে যে ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা স্থাপন কৰা হয় ইয়াৰ উত্তৰটো হ'ব 1986 চনত গঠন কৰা হৈছিল নেক্সট প্ৰশ্নটো কৈছে ভূগোলৰ পিতৃ স্বৰূপ বুলি কাক কোৱা হয় ইয়াৰ উত্তৰটো হ'ব ভূগোলৰ পিতৃ স্বৰূপ বুলি জৰ্জ চিজহমক কোৱা হয় নেক্সট প্ৰশ্নটোত কৈছে ভূগোলৰ মূল দুটা ভাগ কি কি ইয়াৰ উত্তৰটো হ'ব ভূগোলৰ মূল দুটা ভাগ হ'ল প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল এই দুটা হৈছে ভূগোলৰ মূল দুটা ভাগ ইয়াৰ নেক্সট প্ৰশ্নটো কৈছে যে সম্পদ কাক বোলে এটো শৰ্ট কুৱেশ্যন এটো শৰ্ট ফৰ্মে কোৱা হয় যে ইয়াৰ উত্তৰটো হ'ব এনেকে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বুলি কোৱা হয় এটো শৰ্ট ফৰ্মত এনেকৈ লিখিব লাগিব ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে যে মানৱ সৃষ্ট সম্পদ কাক বোলে এটা উদাহৰণ লিখিবলৈ গৈছে ইয়াৰ উত্তৰটো হ'ব যে মানুহৰ প্ৰয়োজন সাপেক্ষে সৃষ্টি কৰা সম্পদসমূহক মানৱ সৃষ্ট সম্পদ বুলি কোৱা হয় যেনে উদাহৰণ স্কুল কলেজ ৰাস্তা ঘাট আদি মানুহে সৃষ্টি কৰে সেইভাবে মানৱ সৃষ্ট সম্পদ উদাহৰণ হয় আৰু নেক্সট প্ৰশ্নত কৈছে সম্পত্তি কাক বোলে ইয়াৰ উত্তৰটো এনেধৰণৰ হ'ব যে অৰ্থনীতিৰ সূত্ৰ অনুসৰি যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বুলি কোৱা হয় এটো অতি চমুকৈ এটো এনেকৈ লিখিব লাগিব নেক্সট প্ৰশ্নটো হৈছে অপচন টাইপ অৰ্থাৎ কৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াত কত কৈছে তলৰ কোনটো মানৱ সৃষ্ট সম্পদ ইয়াত চাৰিটা অপচন আছে 1 নম্বৰত কৈছে নদ নদী 2 নম্বৰত কৈছে অৰণ্য 3 নম্বৰত কৈছে জলসিঞ্চন নলা 4 নম্বৰত কৈছে খনিজ তেল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ জলসিঞ্চন এটো মানৱ সৃষ্ট সম্পদ হয় নেক্সট প্ৰশ্নটোত কৈছে তলৰ কোনটো বিলুপ্ত প্ৰায় প্ৰাণী এ চাৰিটা অপচন আছে 1 নম্বৰত কৈছে জিৰাফ 2 নম্বৰত কৈছে নলগাখৰি 3 নম্বৰত কৈছে যে এহিঙীয়া গড় 4 নম্বৰত কৈছে মিথুন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ নলগাখৰি এটো বিলুপ্ত প্ৰায় প্ৰাণী নেক্সট প্ৰশ্নটোত কৈছে তলৰ কোনটো অজীৱীয় সম্পদ ইয়াত চাৰিটা অপচন আছে ইয়াত কৈছে 1 নম্বৰত জীৱ-জন্তু 2 নম্বৰত কৈছে বেকুৰ 3 নম্বৰত কৈছে গছ-গছনি 4 নম্বৰত কৈছে বায়ু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰটো বায়ু এটো অজীৱীয় সম্পদ হয় ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে যে IUCN সংস্থাটোৰ কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত ইয়াত চাৰিটা অপচন আছে এই চাৰিটা অপচনৰ ভিতৰত প্ৰথমটোত কৈছে ইউনেস্কো 2 নম্বৰত কৈছে যে WWF 3 নম্বৰত কৈছে UNEP 4 নম্বৰত কৈছে UNDP ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে IUCN 1 নম্বৰ ইউনেস্কো সংস্থাৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ এটো অন্তৰ্গত ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল জিঅ'গ্ৰাফি অৰ্থাৎ ভূগোলৰ প্ৰথম অধ্যায় যেটো অৰ্থনৈতিক ভূগোল এটোৰ ভেৰি শৰ্ট কুৱেশ্যন এইখিনি আছিল ইম্পৰ্টেণ্ট আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবলৈ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব